কবিতাৰ শিৰোনামা মা মোৰ প্ৰথম প্ৰেয়সী। কবি তীৰ্থনাথ, আবৃত্তি পিকু শৰ্মা। ভাল পোৱাৰ এটি নাম মা, অভিমানৰ এটি নাম মা, প্ৰেৰণাৰ এটি নাম মা, আৰু সেয়েহে মা মোৰ প্ৰথম প্ৰেয়সী। আজি যে দুচকুত হেজাৰ সপোন আছে, এই সপোন কেৱল মাৰ বাবে। জীৱনত কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ কেৱল মাৰ বাবে। সেয়েহে মা মোৰ প্ৰথম প্ৰেয়সী। মা তুমি অনন্যা, তোমাৰ মৰম, প্ৰেৰণা, উৎসাহৰ মাজত বিচাৰি পাওঁ পৃথিৱীৰ সমস্ত অনুভূতি। তোমাৰ নিস্বাৰ্থ মৰমৰ শব্দবোৰে ৰূপ লয় এটি প্ৰাপ্তিৰ মিঠা হাঁহিৰ। তোমাৰ প্ৰতিটো হাঁহিত বিচাৰি পাওঁ অফুৰন্ত শক্তি। সেয়েহে মা তুমি মোৰ প্ৰথম প্ৰেয়সী। জীৱন কি, জীৱনৰ সংজ্ঞা কি, জীয়াই থকাৰ মাদকতা কি, কেৱল শিকিছোঁ তোমাৰ পৰা মা, কেৱল তোমাৰ পৰা। ধন সম্পত্তি টকা পইচা সকলো হাৰি যায় তোমাৰ নিৰ্ভেজাল মৰম, নিস্বাৰ্থ ভাল পোৱাৰ তোলাচনীত। সেয়েহে তুমি মোৰ প্ৰথম প্ৰেয়সী মা। তুমি মোৰ প্ৰথম প্ৰেয়সী।